নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এইফালে দেখিছেনে আমি কলৈ আহি আছোঁ আৰু ইমান ধুনীয়া ৰাস্তাটো চাওকচোন এইটো পথাৰৰ ৰাস্তা একদম ধুনীয়া এয়া আমি আহি আছিলোঁ হাতীমূৰালৈ আৰু মই ঘৰলৈ যাওঁতে এয়া গৈছিলোঁ কিন্তু ভিডিঅ'টো দিয়া অকণমান দেৰি হ'ল আৰু এইফালে মই সৰুতে আহিছিলোঁ আৰু বহুত বছৰৰ মূৰত আকৌ এবাৰ আহিছোঁ আহিম বুলি আহাই নহয় কিন্তু এবাৰ চান্স পাওঁতে অলপ সময়ৰ কাৰণেহে আহিছোঁ আৰু আমি দুটাই বাইকত আহি আছে দুইটা মানে হাতীমূৰালৈ অহা ৰাস্তাটো বহুত ধুনীয়া হয় একদম আৰু গাঁৱলীয়া ৰাস্তা যে সেইকাৰণে আহি বৰ ভাল লাগিছে একো নাইকিয়া ধুনীয়াকৈ আহিব পাৰি গাড়ী মটৰ নাইদিকে যে ধুনীয়াকৈ আহিব পাৰি আৰু আহি পেলাই আমি পাই গ'লোহি এইয়া হাতীমূৰা ইয়াতে লিখা আছে আৰু আমি ইয়াতে বাইকখন থৈ পেলাই ইফালে আহি আছোঁ প্ৰথমতে মানে মই আহি পেলাই ভয়ে খাই গৈছিলোঁ বান্দৰ কেইটামান দেখি পেলাই ইমানেইখিনিতে বান্দৰ ৰখি আছে মই বোলো যা আজি মোৰ ফালে হ'লেই আৰু কিন্তু দেখিছোঁ বান্দৰকেইটাই দেখোন একোৱেই নকৰে একো লৰচৰে নহয় মানে সিহঁতে য'তে বহি থাকে তাতে বহি থাকে তাৰপিছত যেতিয়া সোমাই আহিছোঁ নহয় ইমানেই বান্দৰ মোকে দেখিয়ে বহুত ভয় লাগি গৈছে মানে তাৰপিছতহে গম পাইছোঁ যে নাই তাতে মানে বহুত বান্দৰ আৰু মানে সিহঁতে কাকো একো নকৰে যদি মানে কি হয় প্ৰসাদ ফল মূল এইখিনি লৈ যোৱা যায় ন হাততে তেতিয়া সিহঁতে থপিয়ায় বাৰু কিন্তু আমি অলপ সময়ৰ কাৰণে যোৱাৰ কাৰণে আমি প্ৰসাদ লৈ যোৱা নাছিলোঁ বাৰু অকল চাকি দি পেলাই গুচি আহিলোঁ সেইকাৰণে আমাৰ ওচৰত মানে বান্দৰকেইটা অহা নাই এইবোৰ চাওকচোন ইমান সোপা বান্দৰ দেখিছেনে একদম সভা পাতা দি বহি আছে আৰু একদম সিহঁতৰ কাষেদি যাব লগা হৈছে ন ভয়ো লাগিছে কিন্তু একোৱে নকৰে মানে সিহঁতে বহুত ধুনীয়াকৈ বহিয়ে থাকে আহিম যে ইমান ভাল লাগিছে পৰিৱেশটো নহয় মই তাতে সৰুতে আহিছোঁ ন ইমান মনত নাই আৰু তেতিয়াতকৈ এতিয়া মানে বহুতখিনি উন্নতও হ'ল বাৰু ধুনীয়াকৈ বনালেও মন্দিৰ ভাগ আৰু ৰাস্তা ইয়াত পকা কৰি দিলে বহুতখিনি মানে ভাল হ'ল আৰু এইয়া আহি পেলাই মানে গৰম দিনত বিশেষকৈ বহুত ধুনীয়া লাগে মানে একদম পুৰা বতাহ মাৰি থাকে পৰিৱেশটো গোটেইখন গছ-গছনি যে সেইটো কাৰণে মানে গৰম দিনত আহি বিশেষকৈ বহুত ভাল লাগে একদম ঠাণ্ডা লাগি থাকে আৰু বেছি ৰ'দ পৰি নাথাকে যে সেইকাৰণে ধুনীয়া লাগে পৰিৱেশটো দেখিয়ে গম পাইছে চাগে যিসকলতো আহিছে গম পাইছে আৰু যিসকলে নাই আহা আপোনালোকে চাবচোন মোৰ ভিডিঅ'টোৰ জৰিয়তে আৰু এবাৰ আহিবলৈ চেষ্টা কৰিব আৰু এইয়া অলপমান ওপৰত আছে বাৰু মন্দিৰ ভাগ অলপ ষ্টেপ খোজকাঢ়িব লাগিব আৰু এইফালে আমি যিফালে দুইফালে যাব পাৰি সেইফালে দেখিছেনে সেইফালেদিও মানে আছে ৰাস্তা সেইফালেও দিও হ'লেও যাব পাৰি আৰু এইফালে সন্মুখতো এটা ৰাস্তা আছে সেইফালেদিও যাব পাৰি মানে এইটো ৰাস্তা আমি এতিয়া সন্মুখেদিয়ে যাওঁগৈ কাৰণ আমাৰ অলপ লৰালৰিয়ে হৈ আছিলে সেইদিনাখন মানে মই তাৰ পৰা আহি আকৌ ঘৰলৈ মানে মৰিগাঁওলৈকো গুচি আহিব লগা হৈছে সেইটো কাৰণে অলপ সোনকাল কৰিছোঁ আৰু একদম এইখিনি আহিয়ে ভাগৰ লাগি গৈছে আৰু এতিয়া আমি এতিয়া খটখটি ষ্টেপেদি গৈ থাকিম বলক আপোনালোককো লগতে লৈ যাওঁ হাতীমূৰাততো পিকনিক খাবলৈ বহুত দূৰৰ পৰা মানুহ আহে আৰু এতিয়া ঠাণ্ডাৰ ছিজন অহাৰ লগে লগেতো হাতীমূৰালৈ বহুত বেছি ভিৰ হয় হাতীমূৰা এই মন্দিৰ ভাগ যে আছে তাৰ অলপমান তলতেই মানে ব্ৰহ্মপুত্ৰৰ কাষতে তাতে পিকনিক খোৱা হয় পিকনিক খাবলৈ তাতে অহা হয় যদিও এইফালে ইমান অহা নহয় অকণমান ছাইডটো বেলেগ এটা হয় সেইটো কাৰণে আৰু আমি তাতো পিকনিক খাব যাওঁ কিন্তু এইফালে অহাই নহয়গৈ সেইটো কাৰণে এইবাৰ বোলো নাই মন্দিৰলৈ যাওঁ বুলিয়ে আহিছোঁ আৰু আহি আমি ওপৰ পাই গ'লোহি পাই পেলাই সেয়া একদম ভাগৰো লাগি যায়গৈ বাৰু দেই ষ্টেপখিনি এনেকৈ অকণ বেকাকৈ আছেতো আৰু বান্দৰকেইটা দেখিছেনে একদম বান্দৰবিলাক যে ইমান ভাল লাগিছে নহয় চাই থাকিবলৈ আৰু এইয়া ওপৰত পাই গ'লোহি আমি ইয়াতো আছেই বাৰু মানুহ আৰু এইফালে কোনোবা চাফাই কৰি আছে মানে ইয়াতে কোনোবা সন্থাই আহি পেলাই চাফাই অভিযান তেওঁলোকৰ কিবা আছিলে নেকি আজিৰ দিনটোতে তো সেইটো কাৰণে তেওঁলোকে চাফাই অভিযান কৰি আছে এয়া আৰু বহুত ধুনীয়াকৈ চাফ চিকুণ কৰিছে বাৰু তেওঁলোকে চাকি তাকি বা এনেকৈ ধূপ দিয়া হেৰিখিনি বহুতখিনি মানে লেতেৰা হৈ যায় ন ধূপৰ হেৰিবিলাক পৰি পেলাই সেই গোটেইখিনি ধুনীয়াকৈ চাফা চিকুণ কৰি তেওঁলোকে থৈ গৈছে আৰু আমি মূল মানে শিৱ মন্দিৰত সেৱা কৰিলোঁ তাৰপিছতে বাবাই আমাক ভিতৰ ভাগলৈকো লৈ আহিলে এইয়া ভিতৰতো কৰিলোঁ তেনেদৰে আমি আৰু এভাগ আছিলে ভিতৰত সিহঁতে ভিডিঅ' কৰা নহ'ল বাৰু আৰু তাতে কৰি আহি পেলাই আৰু প্ৰসাদো দিলে আমাক প্ৰসাদো খালোঁ আৰু এইফালে অকণমান এনেকৈ আছে এইফালৰ পৰা ধুনীয়াকৈ ব্ৰহ্মপুত্ৰখন ধৰিব পাৰি আৰু আমি তাতে অলপ সময় গ'লোঁ গৈ তাতে ৰৈ পেলাই অলপ ব্ৰহ্মপুত্ৰখন উপভোগ কৰিলোঁ আৰু লগতে ফটো চটো উঠি ল'লোঁ আৰু
আৰু আমি তাৰপিছতে আমি যাবলৈ ওলালোঁ কাৰণ আমাৰ ওচৰত বহুত বেছি সময় নাছিলে আৰু এইয়া ইফালে গৰমতো একদম ঘামি অৱস্থা বেয়া হৈ গৈছেগৈ আমি তাৰ পৰা আহাৰ পিছতে দেখিছোঁ একদম এইখিনি চাফা তাফা কৰি পেলাই হৈ গ'ল দেখিছেনে ইমান ধুনীয়াকৈ চাফা চিকুণ কৰিলে তেওঁলোকে আৰু তেওঁলোকো যাবলৈ ওলালে আৰু আমিও যাবলৈ ওলালোঁ আৰু এইফালে আমি আকৌ এবাৰ শেষত সেৱা কৰি ল'লোঁ সেৱা কৰি পেলাই যাবলৈ ওলাইছোঁ মন্দিৰভাগ দেখিছেনে ইমান ধুনীয়া একদম শান্ত পৰিৱেশ আহি পেলাই যে বহুত ধুনীয়া লাগে আৰু অলপ সময় থাকিবলৈ মন আছিলে কিন্তু থাকিব পৰা নগ'ল আৰু আকৌ পিছত কেতিয়াবা মিলিলে আহিব লাগিব আৰু এইফালে বান্দৰখিনি চাওকচোন বাপৰে বা কেনেকুৱা কাজিয়া লাগিছে মোৰ যে একদম গাৰ মানে কাপোৰতে লাগি পেলাই গৈছে মানে এনেকুৱা ভয় লাগিছিল নহয় কিন্তু নাই একো নকয় এই পোৱালিটো দেখিছেনে মই বোলো আহা তোৰ লগত ভিডিঅ' এটাকে কৰোঁ কিন্তু সি আকৌ মোকে দেখি ভয়তে পলালে মই তাৰপিছতে সেয়া আৰু হৈ গ'ল আমাৰ আজি মন্দিৰৰ সেৱা সৎকাৰ সকলোখিনি হৈ গ'ল আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব বাই বাই আৰু ইয়া চাওকচোন বান্দৰকেইটা একদম ধুনীয়াকৈ ৰাস্তাটোত বহি লৈছে আৰু একদম পুৰা ওকণি চাই আছে আমাক যে বাটেই দিয়া নাই ইমান কৈছোঁ যা বাটটোত দে নাই মানে বাট চাত নিদিয়ে আৰু সিহঁতে নিজৰ ইচ্ছাত বহি আছে তহঁতে মানে যদি যাওঁ গৈ থাক আৰু এনেকুৱা টাইপত কিন্তু একো নকৰে সিহঁতৰ কাষেদিয়ে আমি গুচি আহিলোঁ থেংক ইউ